কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ অকাল মৃত্যুৱে সকলোকে কন্দুৱাইছে। অসমৰ সাংস্কৃতিক জগতত পৰিছে শোকৰ ছাঁ। সকলো যেন দুখত ভাগি পৰিছে। সঁচাকৈ মৃত্যু এতিয়া সহজ। কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই। সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা। কণ্ঠশিল্পী নীল আকাশে সামাজিক মাধ্যমত এটা পোষ্ট কৰি দুখ প্ৰকাশ কৰিছে। তেওঁ লিখিছে, গায়ত্ৰী বা এয়া অবিশ্বাস্য, তোমালৈ শেষ বিদায়। গায়ত্ৰী বা আপুনি য'তেই আছে শান্তিত থাকক।